নমস্কাৰ দীপশিখা লাৰ্ণিঙলৈ সকলোকে স্বাগতম। আজিৰ ভিডিঅ'ত আমি গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট এক্সাম 2024ৰ এটা ইম্পৰ্টেণ্ট টপিক যিটো অসমীয়াৰ লগত ৰিলেটেড হয় তাৰ বিষয়ে আলোচনা কৰিম আৰু সেইটো হৈছে অসমীয়া সাহিত্যিকৰ ছদ্মনাম। তোমালোকে অসমীয়া সাহিত্যিকৰ ছদ্মনামৰ কুৱেশ্যন জুডিচিয়েল এছিষ্টেণ্ট এক্সামত এটা নহলে দুটা পাবাই আৰু তোমালোকৰ ইয়াৰ পৰা এটা বা দুটা কমন পৰিবই। সো আৰম্ভ কৰিছো। অগ্নিকবি হৈছে কমলাকান্ত ভট্টাচাৰ্য, লুইত কোঁৱৰ হৈছে ৰুদ্ৰ বৰুৱা, শিলভদ্ৰ হৈছে ৰেৱতী মোহন দত্ত চৌধুৰী, বাগ্মীবৰ হৈছে নীলমণি ফুকন, বিহগী কবি বা অসমীয়া কবি বুলিলে আমি ৰঘুনাথ চৌধুৰীক বুজো, বনফুলৰ কবি হৈছে যতীন্দ্ৰনাথ দুৱৰা, বনকোঁৱৰ হৈছে আনন্দীৰাম দাস, উপন্যাস সম্ৰাট হৈছে ৰজনীকান্ত বৰদলৈ, ভাঙনি কোঁৱৰ হৈছে আনন্দ চন্দ্ৰ আগৰৱালা, কবিতা কোঁৱৰ হৈছে অম্বেশ্বৰ চেতিয়া ফুকন, বিপ্লৱী কবি হৈছে প্ৰসন্নলাল চৌধুৰী, ধনী কবি হৈছে বিনন্দ চন্দ্ৰ বৰুৱা, শেৱালী কবি হৈছে ৰত্নকান্ত বৰকাকতি, সুনীত কোঁৱৰ হৈছে গজেন বৰুৱা, ত্যাগবীৰ হৈছে হেমচন্দ্ৰ বৰুৱা, দেশপ্ৰাণ হৈছে লক্ষ্মীধৰ শৰ্মা, সাহিত্য ৰত্ন হৈছে চন্দ্ৰধৰ বৰুৱা আৰু সংগীতাচাৰ্য হৈছে লক্ষ্মীৰাম বৰুৱা। সো আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিলে। ভিডিঅ'টো যদি ভাল পাইছা লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা যাতে আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ তোমালোকে পাই থাকা।